যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বিচাৰিছে অলৰেডি অফিচিয়েল নটিফিকেশ্যন আহি গৈছে। চ' আজিৰ এইটো ভিডিঅ'ত 2023-24 বৰ্ষৰ বাবে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বলৈ কি প্ৰচেছ থাকিব বা কেতিয়াৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব বা লাষ্ট ডেট কেতিয়া আৰু লগতে এডমিশ্যন ল'বলৈ কি গাইডলাইন থাকিব কমপ্লিট ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ডিটেইলছত জানিবলৈ ভিডিঅ'টো মনোযোগেৰে চাই থাকিব যাতে এডমিশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ ডাউট নাথাকে। গতিকে আহক জানি লওঁ। এইখন হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আপোনালোকে চাব পাৰে 25 মে'ত এইটো পাব্লিছ কৰিছে নটিফিকেশ্যনটো, ঠিক আছে। প্ৰথমতে জানক এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন অনলাইন হ'বনে অফলাইন হ'ব। এইবাৰ এডমিশ্যন অনলাইন হ'ব। ইয়াতে অনলাইন কৰিবলৈ দুটা পৰ্টেল বা ৱেবছাইট দিছে। এটা হৈছে darpan.ahscconline.in আৰু এটা হৈছে ahscc.assam.gov.in। আপোনালোকে স্ক্ৰীনত চাব পাৰে। এইটো হৈছে দৰ্পণ ৱেবছাইট আৰু এটা হৈছে AHSCCৰ অফিচিয়েল ৱেবছাইট। এই দুটা ৱেবছাইটৰ পৰা এইবাৰ অনলাইন মাধ্যমত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন হ'ব। ইয়াৰ পিছতে আপোনালোকে জানক যে কেতিয়াৰ পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু কেতিয়াৰ পৰা এডমিশ্যন এণ্ড হ'ব, অৰ্থাৎ শেষ হ'ব, ঠিক আছে। এডমিশ্যন ষ্টাৰ্ট হ'ব আপোনালোকৰ 29 মে'ৰ পৰা আৰু এণ্ড হ'ব একেবাৰে 17 জুনলৈকে। ইয়াতে অৰ্থাৎ 19-20 দিনমান এডমিশ্যন চলিব, কিন্তু 19-20 দিন আপোনালোকে অনলাইন কৰিব নোৱাৰে। মই আপোনালোকক এটা এটাকৈ বুজাই কৈছোঁ, ঠিক আছে। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেট দিছে, ঠিক আছে। এইখিনিত আপোনালোকে মন কৰিব। ইয়াতে কৈছে 29 মে' অৰ্থাৎ 29 মে'ৰ পৰা 9 জুনলৈকে হ'ব আপোনালোকৰ অনলাইন এডমিশ্যন, ঠিক আছে। আপোনালোকক দৰ্পণত কৰিব লাগিব নাইবা AHSCCৰ যিটো অফিচিয়েল ৱেবছাইট আছে এই দুটা ৱেবছাইটৰ ভিতৰৰ পৰা যিকোনো এটাত আপোনালোকে অনলাইন কৰিব পাৰিব, ঠিক আছে। 29 মে'ৰ পৰা 9 জুনলৈকে কৰিব পাৰিব। এইখিনি মনত ৰাখিব। আপোনালোকে একেবাৰে 17 জুনলৈকে আপোনালোকে অনলাইন এডমিশ্যন কৰিব নোৱাৰে। তাৰপিছত কলেজ বা স্কুলৰ পৰা লিষ্ট ৰেডি কৰিব, চিলেকশ্যন লিষ্ট ৰেডি কৰিব 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে, ঠিক আছে। এইখিনি গ'ল। তাৰপিছত মেৰিট লিষ্ট ওলাব আপোনাৰ 12 জুন তাৰিখত। তাৰপিছত কি হ'ব, এডমিশ্যন হ'ব কলেজত 13 জুনৰ পৰা 15 জুনলৈকে এডমিশ্যন হ'ব। এই 3 দিন হ'ব আপোনাৰ এডমিশ্যন। তাৰপিছত স্কুল বা কলেজৰ পৰা কনফাৰ্ম কৰি দিব যে 16 পৰা 17 তাৰিখত কনফাৰ্ম কৰি দিব যে আপোনাৰ ফাইনেলি এডমিশ্যন হৈ গৈছে। এইখিনি আপোনালোকে নিশ্চয় বুজি পালে। অৰ্থাৎ আপোনালোকে ইয়াতে অনলাইন কৰিব পাৰিব 29 তাৰিখৰ পৰা 9 জুনলৈকে। এইখিনি মনত ৰাখিব। আপুনি 17 জুনলৈকে অনলাইন এডমিশ্যন কৰিব নোৱাৰিব। গোটেইখিনি প্ৰচেছ মিলি 17 জুনত শেষ হৈ যাব। তাৰপিছত এইবাৰ গাইডলাইন মন কৰিব। ইয়াৰ যিকেইটা ইম্পৰ্টেণ্ট গাইডলাইন আছে মই সেইকেইটা আপোনালোকক কৈ দিছোঁ, ঠিক আছে। ইয়াতে 2 নম্বৰত কি কৈছে চাওক, ষ্টুডেণ্ট কেন বি এপ্লাই আপ টু মেক্সিমাম অফ 5 নাম্বাৰ অফ এপ্লিকেশ্যন। অৰ্থাৎ এজন ষ্টুডেণ্টে 5টা কলেজত অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, ঠিক আছে, অনলাইন। কিন্তু এডমিশ্যন এটাতে ল'ব লাগিব। চিলেকশ্যনৰ বাবে আপোনালোকে 5টাত এপ্লিকেশ্যন কৰিব পাৰিব হাইষ্ট, ঠিক আছে। এইটো মনত ৰাখিব। তাৰপিছত ইয়াতে 4 নম্বৰত কৈছে চিলেকশ্যন লিষ্ট আপোনালোকে দৰ্পণ ৱেবছাইটত চাব পাৰিব আৰু লগতে যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থাকিব সেই মোবাইলত SMS-ৰ যোগেদি আপোনালোকক জনাই দিব, ঠিক আছে। 4 নম্বৰ এইটো গ'ল। তাৰপিছত ইয়াতে 6 নম্বৰত কৈছে যে আপুনি যদি ছাবজেক্ট বা ষ্ট্ৰীম চেঞ্জ কৰিব বিচাৰিছে, ধৰি লওক কিছুমানে ছায়েন্সত ল'ব বিচাৰিছিল, কিবা কাৰণত আৰ্টছত লৈছে, ঠিক আছে। আপুনি এডমিশ্যন চলি থকা অৱস্থাতে আপুনি ষ্ট্ৰীম বা আপোনাৰ যিকোনো ছাবজেক্ট আপুনি চেঞ্জ কৰিব পাৰিব, কিন্তু এডমিশ্যন ডেট শেষ হোৱাৰ পিছত আপোনালোকে ষ্ট্ৰীম চেঞ্জ কৰিব নোৱাৰিব, ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি আপোনালোকে মনত ৰাখিব। এডমিশ্যনৰ বিষয়ে মেইনলি এইখিনিয়ে জানিবলগীয়া আছিল। ইয়াৰ বাহিৰেও মই আপোনালোকক কৈ দিছোঁ যে ৰেজিষ্ট্ৰেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব। ইয়াতে চাব পাৰে দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ অফ ছেশ্যন 2023-24 উইল বি ষ্টাৰ্টেড ইন ফাৰ্ষ্ট উইক অফ আগষ্ট 2023। অৰ্থাৎ আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব আগষ্টৰ ফাৰ্ষ্ট উইকত, ঠিক আছে। তো এইখিনিয়ে আছিল মেইন জানিবলগীয়া এইটো নটিফিকেশ্যনৰ বিষয়ে। আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ বাহিৰেও যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, ঠিক আছে। ধন্যবাদ।